নমস্কাৰ বন্ধুসকল, মোৰ এটি নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল আৰু ময়ো ভালে আছোঁ। আজি মোৰ মনলৈ অহা কিছু কথা আপোনালোকৰ মাজত ক'ব বিচাৰিছোঁ বা আলোচনা কৰিব বিচাৰিছোঁ আপোনালোকৰ সৈতে। বৰ্তমান সময়ত আমাৰ চাৰিওফালে কেৱল বিয়া আৰু বিয়া। বৰ্তমান এয়া বিয়াৰ ছিজন চলি আছে। কিন্তু আমি এই বিয়াবোৰত যিবোৰ উপহাৰ সামগ্ৰী দিওঁ, কেতিয়াবা আপোনালোকে লক্ষ্য কৰিছেনে? ধনী হওক বা দুখীয়া হওক, সকলোৱে ডাঙৰ ডাঙৰ বাকচত ৰঙীন কাগজেৰে মেৰিয়াই ধুনীয়াকৈ পেকিং কৰি কিছুমান উপহাৰ সামগ্ৰী দিয়ে, যেনে ধৰণৰ বাতিৰ ছেট বা তেনেকুৱা ধৰণৰ যিবোৰ আমাৰ একেবাৰে কামত নাহে। আৰু কেতিয়াবা দৰাৰ বিয়াত চাৰ্টৰ পিচ বা চাৰ্ট উপহাৰ দিয়া দেখা যায়, যিবোৰ চাৰ্ট পিন্ধাৰ বাবে উপযোগী নহয়। ইমানেই ডাঙৰ চাৰ্ট দিয়ে যে তাত অতি শকতৱত মানুহৰ দুজনকৈ সোমাই থাকিব পাৰে। গতিকে তেনেকুৱা ধৰণৰ উপহাৰ দিয়াৰ কিবা লাভ আছে জানো? যদি সেই উপহাৰ সামগ্ৰীসমূহ ব্যৱহাৰ কৰিবই নোৱাৰে, তাতকৈ আমি যদি চাৰ্টেই দিব বিচাৰিছোঁ, তেতিয়াহ'লে এনেকুৱা এটা চাৰ্ট কিয় নিদিওঁ, যিটো আমি পিন্ধিব পাৰোঁ বা দৰাজনে পিন্ধিব পাৰে। আৰু এতিয়া আহোঁ বাতিৰ ছেটৰ কথালৈ। বৰ্তমান সময়ত বিয়া বুলি ক'লেই উপহাৰ কি দিব বুলি সুধিলেই কি হয়? পোনতে আমাৰ মনলৈ আহে বাতিৰ ছেট। আচলতে এই বাতিৰ ছেটবোৰ বিয়া ঘৰৰ কাৰণে এটা সমস্যা হৈ পৰে, যিবোৰ আমি ব্যৱহাৰ কৰিবও নোৱাৰোঁ বা কিমান ব্যৱহাৰ কৰিম, ইমানটো নালাগে। আৰু না কাৰোবাক উপহাৰ হিচাপেও দিব নোৱাৰোঁ, আৰু দোকানত বিক্ৰী কৰিবও নোৱাৰোঁ, পেলাই দিবও নোৱাৰোঁ, যিটো আমাৰ কাৰণে বা সেই দৰা ঘৰৰ বা কইনা ঘৰৰ কাৰণে এটা সমস্যা হৈ পৰে, যিবোৰ থ'বৰ কাৰণে বহু ঠাইৰ প্ৰয়োজন হয়। কিন্তু আমি এই বাতিৰ ছেট বা তেনেকুৱা ধৰণৰ অলাগতিয়াল বা ব্যৱহাৰৰ উপযোগী নোহোৱা উপহাৰসমূহ দিয়াতকৈ আমি এখন কিতাপ উপহাৰ দিব নোৱাৰোঁ নেকি? যিখন মানুহৰ কামত আহে বা দৰা বা কইনা ঘৰৰ কামত আহিব, যিখন পঢ়ি, যি কিতাপ পঢ়ি তেওঁলোকে কিছু জ্ঞান অৰ্জন কৰিব পাৰিব, তেনেকুৱা এখন কিতাপ আমি দিব নোৱাৰোঁ নেকি? আৰু ধৰি লওক কেতিয়াবা আমাৰ হাতত পইচা একেবাৰে নাথাকে, আমাৰ একেবাৰে কম টকাৰ ভিতৰত আমি উপহাৰ দিবলগীয়া হয়, তেতিয়াতো আমি এনেকুৱা ধৰণৰ উপহাৰো দিব পাৰোঁ যে 50 টকা দামত কলমৰ বান্দুল পায়। আমি সেই কলমৰ বান্দুল এটাতো দিব পাৰোঁ। কমচে কম সেই কলমৰ বান্দুলটো লিখা মেলাৰ কামততো কিছু কামত আহিব, নহয় জানো?